আপোনালোকৰ কেনে খবৰ এয়া চাই লওকচোন। ভেদাইলতা আমাৰ গছত আছে, মই আজি বনাম সেইকাৰণে ছিঙি লৈছোঁ। আমাৰ ঘৰত গছ আছে ভেদাইলতাৰ, সেইকাৰণে আজি ভাবিছোঁ মাছেৰে বনাম। কোমল কোমল পাত মই ছিঙি লৈছোঁ। মাছেৰে খাই খুব মজা লাগে আৰু কেতিয়াবা মই পকৰিও বনাওঁ, সেয়েহে আজি আপোনালোকক দেখাই দিলোঁ। চাই লওক ভেদাইলতাৰ গছডাল কিমান দূৰলৈ বগাই গৈছে। আপোনালোকে খায়নে ভেদাইলতা মাছেৰে আৰু পকৰি বনাই? আজি মই খাম দিয়ক, সেইকাৰণে মই আপোনালোকক দেখাই দিছোঁ। গুৰিটো হ'ল এয়া তলৰ পৰা আহিছে, এই বহুত আৰু বহুতে আছে, এই বহুত মানে বগাই গৈছে। আজি মই বনাম সেইকাৰণে আপোনালোকক অলপ দেখাই দিছোঁ কাম কাৰণে। বাই, থেংক ইউ মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পাম। বাই বাই, ভালে থাকক, সুস্থ থাকক। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ এৰিছোঁ, বাই বাই।